হেল্ল', নমস্কাৰ। আমাৰ বিয়া হোৱা আজি 1 বছৰ প্ৰায় 2 মাহ হৈ গৈছে আৰু আমাৰ মাজলৈ গুড নিউজ। আমি লুকুৱাই ৰাখিছিলোঁ 3মহীয়া এজনী সন্তান ছোৱালী আৰু এয়া চাওক। ভিডিঅ'টো শেষলৈ চাব কিয় লুকুৱাই ৰাখিছিলোঁ। গাহৰি পুহি লৈ অৱস্থা জংঘলৰ মাজত সোমাই কচু কাটি আছে, কচু কাৰণে দানা খুৱাবলৈ আলাই বিলাই। তাতকৈ বেছি মোৰ অৱস্থাটো চালে আপোনালোকৰ হাঁহি উঠিব। ৰ'বক দেখুৱাই আছোঁ। পাহৰিছিলোঁৱে। আগতে কোৱাৰ দৰে নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব বুলি মোৰ আশা থাকিল। আৰু কি মানে ভাল পালেও আপোনালোকে জনাব, বেয়া পালেও আপোনালোকে কমেণ্ট কৰি জনাব। এয়া দেখিছে পূৰা এংৰি মুড হৈ আছে আৰু এইবোৰ কাটি কাটি তাইৰ পেটৰ বিষো হৈ গৈছিল। লগতে আমি মৰিগাঁও চিভিল পালোঁ তাইক বেজী দিবলৈ আৰু তাইৰ অৱস্থা কি হৈছিল বেজী লৈ চাবচোন। মই মোনা মানে পাৰি লৈ বহি আছোঁ। কোনোবাই মোক মানে পইচা দলিয়াই থৈ নগ'লে ৰক্ষা। তাই কাটি আছে, মই তাই বৰিকা ধৰি ৰখি আছোঁ। একো হেল্প কৰা নাই। মই মানে কচুৰ পৰা এলাৰ্জি, চ' মই একো হেল্প কৰি দিয়া নাই, চাই আছোঁ বাছ। এয়া দেখিছে বেজী লৈ আহি অৱস্থা। আৰু বেজী লৈ আহি আমি ডাইৰেক্ট ৰেষ্টুৰেণ্টহে সোমালোঁ কিবা এটা খাবলৈ, ভোক লাগিল বহুত। আৰু কি অৰ্ডাৰ দিছোঁ চাবচোন। চিম্পুল কিবাকিবি অৰ্ডাৰ দিছোঁ, বেলেগ একো দিয়া নাই। কফি ভেজ পকৰা বাছ এই দুটাই অৰ্ডাৰ দিছোঁ। আৰু কেনেকুৱা লাগিছে সুধিছোঁ। বেমাৰী মানুহ একদম অৱস্থা বেয়া, তো অলপ কিবা এটা খাই লৈছোঁ ষ্ট্ৰং হ'বলৈ। একো খায়ো অহা নাই যিহেতু আল্ট্ৰাচাউণ্ড কৰিম বুলি, কিন্তু আল্ট্ৰাচাউণ্ড কৰা নহ'ল। এয়া ভিডিঅ' কৰি থৈছোঁ মোৰ মিষ্টাৰৰ লগত। কিবা এটা ভাল লাগিল, তেওঁক আজি চুলি তুলি কাটি আহিছে, কিন্তু তেওঁ ভিডিঅ'ত মানে ওলাবলৈ বহুত লাজ পায়, মানে খং কৰে, মই ভিডিঅ' নোলাওঁ এনেকুৱা আৰু। কৈ আছে কিয় মোক দেখুৱাব লাগে। মানে মোৰ এইটো টি চাৰ্ট পিন্ধিলেও মোৰ তেওঁক খুব ভাল লাগে, সেইটো কাৰণে মানে অকণমান খাচি ৰাখি থ'লোঁ আৰু। দুয়োজনে ইনষ্টাগ্ৰামত কেমেৰাত মানে ফটো উঠিলোঁ, তাৰে উঠি কিনে মানে সাঁচি ৰাখিছোঁ। এয়া আমাৰ সাগৰে JCB পাই মানে খুব ফূৰ্তিতে অহা, লগতে JCBখনত উঠি লৈ মানে চাই আছে কেনেকৈ কি কৰিছে, আৰু তাক দেখুৱাবলৈ ৰাখি থৈ দিলোঁ মানে ভিডিঅ'ত। আৰু এই আমাৰ পুখুৰী খান্দিছে আৰু সি যেনেকৈ সৰু পোৱালি নিচিনাকৈ গৈছে, মানে হাঁহিও উঠিছে। তাকে অলপমান দেখুৱাইছোঁ আপোনালোককো। আৰু সাগৰে দেখিয়ে খং নকৰিবা হা। হাই আৰু এয়া আমাৰ বেবী এজনী হৈ গ'ল, বেবী গাৰ্ল। আৰু কেনেকৈ হ'ল জানেনে? নে নজনা বুলিয়ে ভাবিছোঁ। পিছে মোৰ নিচিনা লাগিছেনে নে মোৰ মিষ্টাৰৰ নিচিনা লাগিছে বেবীজনী? কিন্তু বহুত মৰম লগা, অকণমান জোকালি মানে কি ধুনীয়াকৈ হাঁহে নহয়। তো মই মিষ্টাৰ ক'লোঁ অলপ মানে কেমেৰাটো ধৰি দিয়ক, তাইক হহুৱাম আৰু ভিডিঅ' কৰিম। এয়া হৈছে মোৰ দাদাৰ মানে দাদা কেনেকৈ ক'ম, দাদা ভাগিনী হ'লে মানে নহয় আৰু ৰ'বক মই বুজাই দিছোঁ। মোৰ মিষ্টাৰৰ বৰ্তাকৰ ছোৱালী জীয়েক, মানে মোৰ বা হ'ব, মানে মিষ্টাৰৰ বায়েক হ'ব। আৰু এজনী আমাৰ ভাগিন হ'ব, সেইটোৱে। আৰু তাই আহিছিল আমাৰ ঘৰলৈ মাকৰ লগত আৰু মামীহঁতৰ লগত। আৰু এনেও মই কেঁচুৱা বেবী ছোৱালী মানে ল'ৰা ছোৱালীক খুব ভাল পাওঁ, তো মই ৰখিব নোৱাৰি খেলিলোঁ অলপ তাইৰ লগত। চাওকচোন কিমান মৰম লাগিছে তাইক।
হৈছেহে বোলে অলপ বহিবা পৰা হৈছে বোলে নেকি ইয়াৰ পিছতে এয়া খিচিৰি আৰু বিলাহীটো বনোৱা হৈছে আৰু ইয়াৰ বনোৱা কাৰণটো কি জানেনে শেষলৈ চালেহে গম পাব কাৰণ আমাৰ ইয়াত নাটক প্ৰেক্টিচ কৰে ৰিহাৰ্চল যিহেতু আমাৰ মেলাত গোসাঁই ওলোৱা মেলাত মানে প্ৰগ্ৰেম পতা হয়তো এই নাটক পাতে আৰু সকলোৱে চাবলৈ যায় আৰু সেইটো কাৰণে আমাৰ ইয়াত ৰিহাৰ্চল চলি আছে প্ৰত্যেক দেওবাৰে আমাৰ ইয়াতে এনেকুৱা ব্যৱস্থা কৰা হয় আৰু ইয়াৰ পিছত মানে বনাই হোৱাৰ পিছত 2-2:30 বজাত খাই আৰু সকলোৱে মিলি এয়া নাটক কৰি আছে আৰু নাটকৰ এটা বিশেষ বস্তু দেখা আপোনালোকক আজি চাই থাকক নাটক কৰিব আহি মানুহ বাৰু এনেকৈ শুই থাকেনে এয়া বাৰু নাটকৰে এজন সদস্য শুই আছে চাওকচোন মানে কোনো নাটকৰ প্ৰতি আগ্ৰহ নাই ধৰি লৈ চবেই পিটন দিব লাগে এতিয়া চাহ তাহ দি হৈ গ'ল আৰু এই খিচিৰিও হৈ গৈছে অলমষ্ট আৰু এইফালে বিলাহী টপো হৈ গৈছে আৰু এতিয়া দিছোঁ আৰু কেনেকুৱা লাগিছে ৰিভিউটো আপোনালোকে চাই থাকক শুনিব লাগিব কেনেকুৱা হৈছে সবে ৰিভিউটো দিয়ক আকৌ ধুনীয়া হৈছে দিম এইফালে খিচিৰি বনাইছে মুখখন দেখাই দিয়া এবাৰ বিলাহী টপ ৰান্ধনি এয়া মানে নৃত্য শিকোৱা মানুহ আহি গৈছে অলপ অলপ শিকাব মই আজিলৈ ইমান ভিডিঅ' নকৰোঁ সমাপ্ত কৰিম আৰু কেনেকুৱা পালে জনাব আকৌ এটা নতুন ভিডিঅ'লৈ আহিম বাই বাই টেক কেয়াৰ